তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে প্ৰাঞ্জল ভ্লগছ। তো বলক ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাম আমি এতিয়া? ফাৰ্ষ্ট আমি গৈ আছোঁ কিবা এটা খাই লওঁগৈ, কিন্তু ৰাতিপুৱাৰ পৰা একো খোৱাই হোৱা নাই। চ' এতিয়া কিবা এটা খাই ল'ম আৰু খাই বৈ আমি ক'ত যাম? তলাতল ঘৰৰ পৰা যাম নে ৰংঘৰ যাম? ৰংঘৰ যাম। ৰংঘৰ চাব গৈ আছোঁ। ত' ব'লক গাইছ। ত' ফাইনেলি ফ্ৰেণ্ডছ, আমি পাই গ'লোহি শিৱসাগৰ ৰংঘৰৰ ওচৰত। আৰু এতিয়া আমি ক'ত আছোঁ চাওক। বৰ্তমান আমি আছোঁ ৰংঘৰৰ ওচৰত আৰু গৈ আছোঁ ৰংঘৰৰ ভিতৰলৈ। যিহেতু আমি অহা টাইমটো খুবেই লেট হৈ গ'ল, চ' বন্ধ কৰিব হ'ল। আৰু এইফালে ইয়াত সকলো ৰৈ আছে। কি হ'ব এতিয়া? এতিয়া কি কৰিম, এইখিনিৰ পৰাই ভিডিঅ' এটা বনাওঁ আৰু নেকি? তো ফ্ৰেণ্ডছ, আমি অহা খুবেই লেট হৈ গ'ল, চ' ইয়াত বন্ধই হৈ গ'ল আৰু সেইকাৰণে ভিতৰলৈ যাবলৈ নিদিয়ে। আৰু দূৰৰ পৰাই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। কি হ'ব, ভিতৰলৈ যাবলৈ নিদিয়ে? নহ'ব আৰু চিকিউৰিটি এতিয়া বন্ধ কৰিলে, গতিকে আমি ইয়াৰ পৰা গৈ যাওঁ। চিকিউৰিটিয়ে পেট্ৰলিয়াম ডিউটি মাৰি আছে। আঁতৰৰ পৰাই ভিডিঅ' এটা কৰি লওঁ নেকি? এনে চাই ভালেই লাগিছে আৰু ন? কি ক'ম আৰু, ৰংঘৰ ইমানটা বাই বাই। ভাবি আহিছিলোঁ কিবা হ'লগৈ, কিবা ভিতৰলৈ ভালদৰে সোমাবলৈ নাপালোঁ। কি ক'ম আৰু। তো ফ্ৰেণ্ডছ, ৰংঘৰৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ আমি গৈ আছোঁ তলাতল ঘৰ, তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। বাই। তো ফ্ৰেণ্ডছ, আমি বৰ্তমান ৰুমত পাই গ'লোহি আৰু ইয়াতে বাইকখন ৰাখিলোঁ। ব'লক এতিয়া ৰুমত যাওঁ। ৰাইজ চব ভাগৰুৱা নাই? ফাৰ্ষ্ট ডে ধুনীয়া গ'ল আৰু ন? তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু ন? আকৌ নেক্সট ডে কাইলৈ ক'ত গৈ আছোঁ? কাইলৈ ক'ত যাম? কাইলৈ ৰংঘৰ চালোঁ, কাৰেংঘৰ আৰু তলাতল ঘৰ। তো ফ্ৰেণ্ডছ, কাইলৈ তলাতল ঘৰ মানে আৰু বহুত ঠাই ফুৰিবলৈ আছে, তাত লগ পাম। আজিলৈ বাই।